खुलुमबाय लोगोफोर नोंथांमोनखौ बयखौबो दिनैनि भिडिअनि गेजेरजों खनसेबाव बरायबावनाय जाबाय लोगोफोर आङो दायो दंफैयो जोंनि न' खाथियावनो होनजायो 1 किल'मिटार बायदि जागोन आरो गोजाना बेयावहाय मोनसे मा होनो जोंनि गामि खाथियावहाय मा होनो फाउन्डेसन खालामफैनो फैगोन मानसि गिदिरफोर माने जोंनि बिटिसिनि मानव गिदिर प्रमद बर' सार आरो बेजों लोगोसे गुबुन गुबुन बिबानाव थानायफोर मन्त्रि एबा एमएलएफोर फैगोन इएमफोर फैगोन ना बेयावहाय मा होनो मोनसे जायगायावहाय बेयावहाय जोंनि ओरैहाय दै बिमा दं आरोना बे दै बिमा खाथियावहाय माने फाउन्डेसन खालामगोन आरो एबा बे दैखौ प्रटेक्सन खालामगोन आरोना ओमफ्राय दिनै फाउन्डेसन खालामना गालाङो बिथांमोना दा ओरै दङ हनै नायदो लोगोफोर ओरैजोंहाय माबा होगासिनो दङ हनै जिसिबिफोरबो दंफैयो हनै ओमफ्राय नै बेवहाय बुलडुजार नै माबा बुरगासिनो दङ माने लामा बानायदों आरोना बेसेबांबा अयथासार गुवार खारोना ओइ बे हरै माखासे मावबाय हनै ओइ मावबोजेनबाय आरो नै ओरै फैबाय एकदम दै बिमाबो बेसेबांबा गुवार खारोना गामिफ्राखौ बिराद धंस' खालामबाय नायदो मथा-मथि बै दै लामानि गेजेराव ना गामि गोजामोन आरोना इयो सिगांहाय 15-20 बोसोरसोनि सिगाङावहाय ना दा धंस' जाजोब्बाय सोलिगासिनो दङबानो नै खामानियाबो खिन्थु जोंसो मोनथियाखैमोन आरोना उसुं खाथिनि मानसियानो मोनथिबावाखैमोन जोंसो ओरैबो बुरगासिनो दं नै ओमफ्राय पेन्डेलाबोनो जाहैबाय नै बेरेंगा साराखौ इन्टारभिउ लागासिनो दङ नै ओमफ्राय बेनो जाहैबाय नै फाउन्डेसना बेनो दायो आलासिफोर फैबाय प्रमद सारमोनाबो फैबाय মানে জিএসটি নর্মসটো আহি গ'ল আৰু কিমান কৰিব লাগিব আমাৰ আৰু 12 কিলোমিটাৰমান কৰিব লাগিব দিস ইজ অনলি ৰাইট ব্যাক 500 প্ৰচেছ এটা প্ৰপ'জেল আৰু ইয়াত ভেলোচিটিটো বহুত বেছি ডিচাৰ্জতকৈ তাৰ কাৰণে আপষ্ট্ৰীম মডেল যদি চাই তাৰ ডিচাৰ্জতকৈ ফাষ্ট এখন কিমান দাম পৰে মাৰ্কেটত Murah ada periksa sekarang mana? Ini balik itu lah.
হৈ যাব খুব ভালে তাৰিখ এফালে গৈ লাহেকৈ নৰম আছে খাওঁ ফালৰ পৰা হ'ব ফটো Promote Bodo welcome. Promote Bodo welcome. This is Hazarika welcome. This is Hazarika welcome. ধন্যবাদ থাকিল আমার মাজত উপস্থিত আছে আমার বিটিসির সাহলে এটা আপনাদের আমি সম্পাদনা জানাইছো আমার মাজত আছে বিটিসির উকিল মুসাহারি বেদ তেখেতক নিজে উপস্থিত আমি ধৰিবলৈ আমি জানাইছো এটা আপনাদের সম্পাদনা জানাই সাহলে আমার মাজত উপস্থিত আছে বিটিসির অরূপ কুমার দে তেখেতকো এটা আৰুনাইৰে আমি সম্পাদনা কৰিবলৈ আগবাঢ়িছো ধন্যবাদ থাকিল সাহলে এটা আৰুনাইৰে আমি সম্পাদনা কৰিবলৈ আগবাঢ়িছো ধন্যবাদ থাকিল সাহলে আমার মাজত উপস্থিত আছে চিৰাঙৰ ডিসি পি বিজয় ভাস্কৰ তেখেতক এটা এতিয়া আৰুনাইৰে আমি সম্পাদনা কৰিবলৈ আগবাঢ়িছো আমার মাজলে আছে আমার চিৰাঙৰ এসপি সম্মানীয় ৰঞ্জিত বৰা চিন্তাৰ কাম আৰম্ভ চলিছে পুনমতি এটা অতি সোনকালে আৰম্ভ হ'ব 18 পৰা প্ৰায় 12 কিলোমিটাৰ আই নদীৰ কিনাৰত আমাৰ জিঅ'বেৰ প্ৰটেকশ্যনৰ কাম হ'ব আৰু অলপ আমাৰ RSO আছে RSOৰ বুলি কয় ৰেজেণ্ট ষ্ট্ৰেটেনিং আৰু অলপ কাম আছে নতুনকৈ মথাউৰি বনোৱা যথেষ্ট পাৰ্কোপাইনৰো কাম আছে 18 পৰা এই 12 কিলোমিটাৰ যি অংশ এই 12 কিলোমিটাৰত যাতে মানুহে অসুবিধাত নপৰে আই নদীৰ যি প্ৰবল গৰাখহনীয়া হয় প্ৰবল বানপানীৰ তাণ্ডৱ হয় তাৰ পৰা মানুহক আমাৰ ৰাজ্যক মুক্ত কৰিবলৈকে প্ৰয়াস কৰিছোঁ চেষ্টা চলাইছোঁ এটা পলিটিকেল কুৱেশ্যন কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ কলিতা যিটো প্ৰশ্ন কৈছিলে যে এতিয়া BPF আৰু APPL লগত লৈ ডাঙৰীয়া দলৰ সভাপতি তেখেতে যিটো কথা কৈছে সেইটোৱে হ'ব লাগে কিন্তু মই ইমান নাজানো এই মুহূৰ্তত কিন্তু এটা কথা কওঁ যে আমি সকলো একেলগে আছোঁ সকলো একেলগে থকাটো জৰুৰী কালি হাগ্ৰামা মহিলাৰীয়ে কৈছে যে তেখেতে অকলে খেলিব মই বিজেপি দলৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা গতিকে আমাৰ দলৰ কোন সহযোগী হ'ব কোন সহযোগী নহ'ব কাক কোনে খেলিব ইলেকশ্যন কোনে কাক আমি ছাপৰ্ট কৰিম এইবিলাকত আমি মাথা ঘুমাব নোৱাৰোঁ মই আকৌ কৈছোঁ মই একেবাৰে সৰু কাৰ্যকৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়া দলৰ সভাপতি ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় আমি সেই সিদ্ধান্ত মতে কাম কৰোঁ মাথাউৰি সন্দৰ্ভত আজি আপোনাৰ চাওক বড়োলেণ্ড অঞ্চলৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰত্যেক বছৰে বানপানী হয় এইটো আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন কেনেকৈ হ'ব এইটো বহুত বছৰৰ পৰা চিন্তা কৰা হৈছে কিন্তু এতিয়া লাহে লাহেকৈ কিছুমান কাম আমাৰ হৈ উঠিছে যোৱাকালি মন্ত্ৰী ডাঙৰীয়াক আমি সংকোচলৈ লৈ গৈছিলোঁ যে সংকোচটো চাব লাগে সংকোচত বহুত গৰাখহনীয়া হৈ আছে সংকোচে মানে বছৰি বছৰি বহুত মাটি লৈ গৈ আছে ইয়াৰ ওপৰত এটা বিবেচনা কৰা হ'ল ৰাতি অলপ ৰিভিউ মিটিং কৰিলোঁ যে আগন্তুক ফ্লাডত আমি কেনেকৈ ফেচ কৰিম তো এই সময়ত আমাৰ কিছুমান সিদ্ধান্ত হৈ গ'ল যে যিখিনি কাম চেংচন হৈ গ'ল এইখিনি কাম অতি শীঘ্ৰে কৰিব লাগে যিখিনি কাম চেংচন হোৱা নাই বাট ভালনাৰেবল পইণ্ট আছে তাত মেনেজমেণ্টৰ পলিচিটো চলিব লাগে যাতে নেক্সট ফ্লাডত যাতে ৰাইজৰ অসুবিধা নহয় আৰু লগে লগে যিখিনি আমাৰ নতুন প্ৰজেক্ট আমি বনাব লাগে এইখিনিও বনাব আৰম্ভ কৰিব লাগে এতিয়া কথা হৈছে নতুনকৈ যিবিলাক আজি চিন্তাধাৰা অসম চৰকাৰে কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে এইটো খুব চাইণ্টিফিক বুলি মই ক'ব বিচাৰোঁ কাৰণ এতিয়া ৰোড কাম এম্পেংমেণ্ট বনাব বিচাৰিছে কিছুমান জেগাত চুইচ গেট দিব বিচাৰিছে এইবিলাকৰ কাৰণে এইবিলাক নোহোৱাৰ কাৰণে মাথাউৰিত বহুত প্ৰেছাৰ পৰিছিলে যে যেতিয়া চুইচ গেট দিব পানীটো এটা ৰেইজ হোৱাৰ লগে লগে এই পানীটো লাহে লাহে ওলাই যাবলৈ চান্স পাব কিন্তু এইবিলাক নাথাকিলে এটা সময়তে ইমান ফৰ্চত পানীটো আহে মাথাউৰিটো ভাঙাই লৈ যাব তো সেইটো খুব এটা সাংঘাতিক এটা কথা হয় তো সেইকাৰণে আজি যিটো চাইণ্টিফিকেলি কৰিছে ভাল হৈছে আৰু আই নদী গোটেই বালি আৰু নদী পাহাৰৰ ওচৰত হোৱাৰ কাৰণে ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ থাকে ইয়াৰ কোৰ্চটো সলনি হৈ থাকে কিন্তু দুইটা এম্বেংমেণ্ট দুইটা মাথাউৰি যেতিয়া মেনেজ হ'ব তেতিয়া মই ভাবিছোঁ যে এইটো মানুহ ক্ষতি কৰিব নোৱাৰিব আৰু কোনো এফেক্ট কৰিব নোৱাৰিব কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনাৰ BPF BPPL আৰু BJP একত্ৰিত খেলাৰ কথা ভৱেশ কলিতাই কৈছে কিন্তু কালি আকৌ হাগ্ৰামা মহিলাৰীয়ে কৈছে তেওঁলোকে অকলে খেলিব এইটো আপোনালোকৰ এতিয়া আমাৰ এতিয়ালৈকে ক'ব পৰা হোৱা নাই
আমি আলোচনা কৰিম খুব সুস্থিৰভাৱে। আজি চৰকাৰ চলি আছে, আমাৰ কাউন্সিলত আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে ৰাজ্যত। তো কিবা এটা কথাটো লৈ পেলাই আমি সুস্থিৰভাৱে চিন্তা কৰি আগবাঢ়িম। প্ৰথম ফ'কাছটো হৈছে ডেভেলপমেণ্টটো আমি ফ'কাছ কৰিব লাগিব, ডেভেলপমেণ্টৰ কাম কৰিব লাগিব। আজি চৰকাৰত আহিছোঁ, ৰাইজৰ কাৰণে যদি কাম কৰিব নোৱাৰোঁ এইটোতো ভাল কথা নহ'ব। এটা সময়ত ফুটা কম্বলৰ ৰাজনীতি কৰিলে, তো এতিয়া আমি ডেভেলপমেণ্ট কৰিব বিচাৰিছোঁ। গতিকে এতিয়া আমাৰ হাতত আৰু টাইম আছে। এইটোতো সঁচা কথা, পলিটিচিয়ানে ইলেকশ্যনৰ কথা সদায় ভাবিবও লাগে, কিন্তু কথা হৈছে আমাৰ এতিয়া যিহেতু আমি দায়িত্বত আছোঁ, আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো ডেভেলপমেণ্ট। স্যার বিটিসি দেখা গৈছে শান্তি চুক্তি হওয়ার পিছত অস্ত্রধারী দুর্বৃত্তর মানে বাড়িছে, লুটপাট বেশি সংখ্যা বাড়িছে আর অবৈধ আছেন আরক্ষীয়ে বিফল। এতিয়ালৈকে কোনো এতিয়া চুৰ ডকাইতে কোনো শান্তি নুবুজে, একো নুবুজে, এইটো আগৰ পৰাই চলি আছিলে। কিন্তু আমি কোনো ইয়াত এক্সকিউজ নকৰোঁ, এইটো ষ্ট্ৰং হাতেৰে দমন কৰা হ'ব। বড়োলেণ্ডত কোনো কাৰণত কাকো পূৰণ অস্ত্ৰ লোৱা, কোনো তেনেকুৱা অশান্তি কৰা, চুৰ ডকাইত কৰা, সাধাৰণ মানুহক ডিষ্টাৰ্ব কৰা, তেনেকুৱা পৰিৱেশক আমি কোনো কাৰণত সহ্য নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ দিছে আৰু পুলিচ প্ৰশাসনে এক্টিভলি কাম কৰি আছে। মই ভাবোঁ যে কম সময়ৰ ভিতৰতে তেনেকুৱা চুৰ ডকাইত অপশক্তিবিলাক চব মানে নিউট্ৰেলাইজ Apa saya ini?